অসম প্ৰকাশন পৰিষদৰ নিবেদন আজি তোমালোকক বৰাগী মেকুৰী সাধুটো কম দেই। এটা বুন্দা মেকুৰী লাহে লাহে আৰু এন্দুৰ চৰাই আদি ধৰিব নোৱাৰা হলত খোৱাৰ দুখত পৰিল। এদিন সি মনে মনে এটা বুদ্ধি সাজি এঘৰৰ চোতালত পৰি থকা ধান খেৰৰ পকোৱা বিৰিয়া এটা দেখি তাকে তাৰ ডিঙিত সুমুৱাই লৈ হাবি লৈ গ'ল। এটা চুতীয়া শালিকাই তাক তেনেকৈ যোৱা দেখি সুধিলে, ককাই, সেইডাল তোমাৰ ডিঙিত কি? মেকুৰীটোৱে গহীনকৈ উত্তৰ দিলে, ভাইটি, এইডাল তুলসীৰ মালা। মোৰ গুৰুৱে মোক পিন্ধিবলৈ দিছে। মই গুৰুৰ ওচৰত মন্ত্ৰ লৈ বৈষ্ণৱ হৈছো। এতিয়া ধৰ্ম কৰ্মত মোৰ মতি হৈছে। পৰকালৰ চিন্তাৰ বাহিৰে মোৰ মনত আৰু একো চিন্তা নাই। সেই দেখি বৃন্দাবনলৈ যাওঁ বুলি ওলাই আহিছো। বাকী কেইটা দিন কৃষ্ণক চিন্তি বৃন্দাবনতে কটাওঁ বুলি থিৰ কৰিছো। হৰি ভগৱন্তৰ বস্তুৱে মনৰ কামনা সিদ্ধি কৰিলেই হয়। শালিকাটোৰো বয়স হৈছিল। সেই দেখি মেকুৰী বৰাগীৰ কথাই তাৰো মনত বৰাগীৰ ভাৱ উপজালে। শালিকাই মাত লগালে, সঁচা কৈছা ককাই, ময়ো বুঢ়া হৈ আহিছো। বিষয়ৰ সুখ আৰু ভাল নেলাগে। ময়ো বৰাগী হৈ তোমাৰ লগতে বৃন্দাবনলৈ যাওঁ বুলি ভাবিছো। সাধুৰ সংগ লাগে বুলিলে সতকাই পোৱা নাযায়। মোৰ মহাভাগ্য যে তোমাক পাইছো। মেকুৰীয়ে উত্তৰ দিলে, সজ সজ, ময়ো তোমাৰ নিচিনা সাধু লোককহে বিচাৰিছিলো। আহা, একেলগেই যাওঁ হওক। এই বুলি শালিকাক লগত লৈ মেকুৰী গৈ আছে। এনেতে বাটতে এটা ফেচুৰে সৈতে তাৰ দেখা হ'ল। ফেচুৱে তাক সুধিলে, মেকুৰী ককাই, আজিনো এইটো কি ভেষ? একেবাৰে দেখোন উদাসীন ভকতি হৈ আলধৰা এটি পাছত লৈ আৰু লাখুটি এডাল হাতত লৈ গুজ গুজ কৰে হৰিনাম গাই যাব লাগিছা। ফেচুৰ কথা শুনি মেকুৰীয়ে থমকি ৰৈ লাখুটিত ভিৰ দি ক'লে, বান্ধৱ কৃষ্ণ, আতৈয়ে যি সুধিছে সঁচ কথা। আতৈ, মই বৃন্দাবনলৈ যাওঁ বুলি আহিছো। বুঢ়া হলো, এতিয়াও ধৰম কৰম নকৰিলে পৰকাললৈ কি লৈ যাম? সেই দেখি আতৈ ভগৱন্তৰ নাম গুণ গাই বৃন্দাবনতে থাকি শেষ কাল দুখৰ নিয়াও বুলিছো। মেকুৰীৰ কথা শুনি ফেচুৱেও অলপ পৰ ভাবি ক'লে, আতৈ, তোমোৰাই সজ কাম কৰিছে। আজি কিছুদিনৰ পৰা মোৰো কিবা বিষয়ত বিৰকতি জন্মি আহিছে। ময়ো তোমোৰাৰ লগতে বৃন্দাবনলৈ যাওঁ। বয়স হৈ আহিছে। ডেকা কালৰ তেজ আৰুতো মোৰ গাত নাই। এই বুলি ফেচু মেকুৰীৰ লগতে বৃন্দাবনলৈ যাবলৈ ওলাল। সিহঁত তিনিও গৈ আছে। এনেতে বাটতে এটা শিলকপৌৰে সৈতে তিনিওৰো দেখা হ'ল। শিলকপৌৱেও মেকুৰীৰ মুখৰ পৰা সকলো কথা শুনি সিহঁতৰ লগতে বৰাগী হৈ বৃন্দাবনলৈ যাবলৈ ওলাল। এইদৰে সিহঁতে গৈ থাকোঁতে গধূলি হলত সিহঁতে ৰাতিটো কটাবলৈ এজোপা গছৰ ধুন্দ এটাত সোমাই থাকিল। মেকুৰীয়ে ধুনটোৰ মুখৰ ফালে শুই থাকিবলৈ লৈ সিহঁতক ক'লে, আতৈসকল, মই দুৱাৰ মুখতে তোমাৰা সবক ৰখি পৰি থাকো। তোমাৰা সবে দুখে ভাগৰে আহিছে। ভিতৰত শয়ন কৰক। ৰাতি ৩ পৰমান হলত মেকুৰীয়ে উঠি চুতীয়া শালিকাক মাত লগালে, শালিকাৰাম আতৈ, তোমাৰা নিদ্ৰা ভাগিছেনে? ভাগিছে যদি এইফালে মোৰ ওচৰ চাপি আহাচোন। আমি অলপ কৃষ্ণ কথাৰ আলাপ কৰোঁ হওক। শালিকা উঠি মেকুৰীৰ ওচৰলৈ আহিলত মেকুৰীয়ে ক'লে, আতৈ, মোৰ প্ৰভু কৃষ্ণদেৱক বকাসুৰে কেনেকৈ গিলিছিল আপুনি জানেনে? শালিকাই ক'লে, নাজানো। নাজানে যদি আহক, মই সেই লীলা কৰি দেখুৱাওঁ। এই বুলি সি শালিকাক খাই পেলালে। ফেচু আৰু কপৌৰ এনেতে টোপনি ভাগিল। সিহঁতে দেখিলে সৰ্বনাশ। সিহঁত দুৰ্জন মেকুৰীৰ ফাঁকিত পৰিল।
ভয়ত দুয়ো ঠক ঠক কৰি কঁপিবলৈ ধৰিলে। এনেতে মেকুৰীয়ে শিলকপক মাতিলে, আতৈ, মোৰ কৃষ্ণদেৱে অঘাসুৰৰ লীলা কেনেকৈ কৰিছিল সেই কথা তোমাৰাক দেখুৱাওঁ, মোৰ ওচৰ চাপি আহক। এই বুলি টানি আনিলত দুয়ো জোতা পুতি লাগিল। এই সুৰুঙাতে ফেচু ধুন্দৰ পৰা ওলাই বুৰুংকৰে উৰি গ'ল। কিন্তু শিলকপৰ মূৰটো একে কামোৰে মেকুৰীটোৱে চুবাই পেলাই কাম শেষ কৰিলে। বৰাগী মেকুৰী সাধুটোৰ পৰা আমি তেতিয়াহ'লে কি শিকিলোঁ কোৱাচোন? হঠ দুৰ্জনত জানা পতিয়ন নাই, পতিয়ালে বিপদক পদে পদে পায়।